Hello, namaskar and welcome back to my YouTube channel. So guys, today already vlog video হ'বলৈ গৈ আছে কিয়নো আজি কালি আপোনালোকে ৰিমতে দেখিবলৈ পাইছে যে মই জোহান মেডিকেললৈ গৈছোঁ জোহান মেডিকেললৈ গৈ মানে ৰাতি হৈ গ'ল আৰু আজি মৰ্নিং ওলাইছোঁ আৰু এটা কামৰ কাৰণে কি কাম মানে কোন আছে মোৰ আপোনালোকক সকলো কম ফাইনেলি ৰাইডটো ষ্টাৰ্ট কৰোঁ ৰাতিপুৱা 4:30 বজাতে ফাইনেলি মই পূৰা ৰেডি হৈ গৈছোঁ ব্ৰাছ পিন্ধি ফাইনেলি মোৰ মাতটো অকণ ভাগি আছে কাৰণ ৰাতি 11-12 পাইছোঁ আকৌ 4টামান বজাত উঠিলোৱে উঠি আকৌ ৰাইডত ওলাইছোঁ ফাইনেলি গাইছ আহি গ'লো আকৌ ৰাইডৰ মাজলৈ ফাইনেলি হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' গাইছ যে বাইকৰ ওপৰৰ পৰা সেয়া মই পাই গৈছোঁ এতিয়া কাইমাৰীৰ পৰা আপোনালোকৰ বাইক ৰাইডিঙৰ ভিডিঅ'টো দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু এতিয়া মই গৈ আছোঁ ক'লৈ গৈ আছোঁ আপোনালোকে ইতিমধ্যে ক'লোঁ যে যোৰহাটলৈ গৈ আছোঁ আৰু ধুনীয়াকৈ মানে বতৰটো অকণমান বেয়া হৈ আছে আৰু ধৰক আপোনাৰ দুটুপেটু বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে অ'কে ফাইনেলি গাইজ নেৰানেপেৰা বৰষুণৰ ফলত মই কোনো ধৰণৰ মানে যাব পৰা নাই আৰু পিকচাৰটো ইমান কোৱালিটিটো ভাল অহা নাই কাৰণ গোটেই মানে পানী হৈ গ'ল আপোনালোকৰ বেক কেমেৰাটো এনেই দেখাই দিম যে কিমান পানী হৈ গ'ল এই দাদাজনে মানে ৰেইনকোটটো পিন্ধি আহিছে কাৰণে মানে গৈছে মোৰ ৰেইনকোট নাই সেইকাৰণে হয়তো মই যাব পৰা নাই আৰু আপোনালোকক দেখুৱাই আছোঁ কিমান বৰষুণ দি আছে কিন্তু এইটো সময়ত এটা কথা ভাল যে চাৰিচকীয়া এনেকৈ গাড়ী লোৱাৰ সময়ত এনেকৈ ভাল আৰু এখন মোৰ বৰ্তা ল'ৰাটো বাইক মোৰ নিজৰ বাইকখন নাই চবেই দাদাবিলাকে ৰেইনকোট পিন্ধি আহিছে কাৰণে যাব পাৰিছে মোৰ ৰেইনকোট নাই সেইটো কাৰণে এনেকুৱাকৈ মই মানে ৰখি দিবলগীয়া হৈছে আৰু ৰখি আছোঁ এটা ধুনীয়া ঠাইত ইয়াত কোনো মানুহ এনেকৈ দেখা নাই দোকান দুখনমান আছে এইফালে গাড়ীবিলাক আহি আছে গাড়ীবিলাক আহি থাকিলে উপায় নাই মই যাব নোৱাৰোঁ কাৰণ মোৰ ইয়াত পেণ্ট গোটেই তিতি মানে অৱস্থা নাইকিয়া হৈ গৈছে ইয়াত গোটেই পেণ্ট চোলা বেগ তিতি অৱস্থা নাইকিয়া হৈ গৈছে আৰু মই বৰষুণটো যেতিয়া এৰিব তেতিয়া আপোনালোকক আকৌ লগ পাম ফাইনেলি ডোখৰ ৰখি থাকোঁতে কিবা এটা মানে প্ৰচেছন দেখিছোঁ কি নাজানো আৰু এয়া চব ফাইনেলি গাইছ আধা ঘণ্টামান হ'ল মই ইয়াত ৰখি আছোঁ কোনো ধৰণৰ মানে বতৰটো এৰা আৰু মই কি কৰিম এতিয়া চব না গোটেই পৃথিৱীটো একদম আদায় হৈ গ'ল আৰু তাকো গাঁও ফুৰিবলৈ যোৱা নাই আৰু মেডিকেল আপোনালোকক কোৱাই হোৱা নাই যে মই ক'লৈ গৈ আছোঁ মই গৈ আছোঁ যে যোৰহাট মেডিকেল গৈ আছোঁ আৰু কিয় গৈ আছোঁ আপোনালোকক গৈ আছোঁ কালিও গৈছিলোঁ কালি ৰাতি আপোনালোকে যিহেতু ভিডিঅ'বিলাক চাইছে গম পাইছে যে মই কালি গৈ আছিলোঁ এটা কেলৈ গৈছিলোঁ মই ইতিমধ্যে কালি আপোনালোকক ভালকৈ বুজাই দিলোঁৱে আৰু আজি আকৌ ৰাতিপুৱা যাবলগীয়া হ'ল বাইকখন লৈ আৰু এটা আমাৰ বৰ্তাক চেকআপ লৈ আহোঁগৈ আৰু কি বতৰৰ নেৰানেপেৰা বৰষুণৰ ফলত কোনো ৰেইনকোট মোৰ নাই সেইটো কাৰণে মই ইয়াতে ৰখি আছোঁ এখন টিমৰ চালিখনত ৰখি আছোঁ এনেকৈ ফাইনেলি গাইজ আপোনালোকক কোৱা হোৱাই নাই যে মই ক'ত আছোঁ মই আছোঁ এতিয়া যোৰহাট ডিষ্ট্ৰিক্টতে পৰে মুদৈজান তিনিআলিত আছোঁ মুদৈজান তিনিআলি আৰু ইয়াৰ পৰা মেডিকেল কলেজলৈ আৰু মাত্ৰ 40 কিলোমিটাৰ আছে আৰু নেৰানেপেৰা বৰষুণৰ কাৰণে মই ওলাবই পোৱা নাই এতিয়ালৈকে ফাইনেলি গাইজ এতিয়া অলপ বতৰটো এৰিছে আৰু এনেকুৱা বতৰতে যাব লাগিব কিয়নো মানে বতৰ চাই আমি পঠিয়াই পাৰিব লাগে নে কি এনেকৈ ডাকৰ পচন্দ আছে গতিকে মই পটাপট আপুনি চাই থাকোঁ মই হেলমেটটো পটককৈ পিন্ধি লওঁ তাৰপৰা আকৌ ৰাইডত লগ পাই আছোঁ 1 2 3 4 মাইক টেষ্টিং ফাইনেলি গাইজ আমি এনেকৈ ওলাইছোঁ আৰু ইয়াত চব বৰষুণ দি আছে উপায় নাই এনেকুৱা বৰষুণতেই যাব লাগিব ধুনীয়া এটা নাজাৰা আছে ৰাতিপুৱা মৰ্ণিং ৰাইডত আৰু ধুনীয়াকৈ বাইকখন তিতি গ'ল মোৰ এতিয়া টেনশ্যন গোটেই তিতি আজৰি আৰু উপায় নাই বুলি কৈ এনেকৈ ৰাইডটো আৰম্ভ কৰিছোঁ গাইজ ফাইনেলি গাইজ মোৰ বাইকলৈ স্বাগতম যোৰহাট নগৰে ৱেলকাম টু যোৰহাট নাম বাইকলৈ যিহেতু বাইপাছ যোৰহাটত আৰু নেৰানেপেৰা বৰষুণত অকণমান অহা দেৰি হ'ল তথাপিও উপায় নাই এনেকৈ আহিব লাগিব তাৰপৰা এতিয়া ভাবিছোঁ মেডিকেল যাওঁনে ডাইৰেক্ট মাহিবও আছে মাহিবলৈ যাওঁ তেতিয়া ভাবি আছোঁ ফাইনেলি মেডিকেলৰ সকলো কাম কৰি সম্পূৰ্ণ হ'ল আৰু এতিয়া আহি গ'লোঁ বৰুৱা চাৰিআলি কিয় আহিলোঁ আপোনালোকে কোৱাই হোৱা নাই ইয়াত এটা মোৰ লগৰ এটা ইয়াত থাকে সি বাগলচিলাত থকা মানুহ কাৰবাৰলৈ হেৰি কাপোৰ থৈছিলে কাপোৰ আনিবলৈ ৰখি ৰৈ আমনি লাগি গৈছে সেইটো কাৰণে ইমান দেৰি সি অহা নাই ফোন মাৰিছোঁ গৈ আছোঁ বুলি কৈছে নাজানো আৰু কিমান দেৰি কৰিব সি ফাইনেলি গাইজ আমি বৰুৱা চাৰিআলিত কাপোৰ কানি লৈ আৰম্ভ হৈ আকৌ গুচি আহি এতিয়া পাই গ'লোহি আমাৰ এইটো জামুগুৰি বুলি কয় জামুগুৰি কাৰণ ইয়াতো আকৌ দোকান এখন ৰখিলোঁ ঠাণ্ডা পানী বটল খাবলৈ আৰু এতিয়া ইয়াতো বৰষুণ দিয়া দেখিলোঁ সেইটো কাৰণে ৰখি দিলোঁ আৰু
ইমান তিতি গৈছোঁ, আকৌ তিতি তেনেকৈ আহিব নোৱাৰি, জ্বৰ পানী লগা হ'ব। যিহেতু এতিয়া বতৰৰ পৰিৱৰ্তন হৈছে, সেইটো কাৰণে জ্বৰ পানী লগা স্বাভাৱিক কথা। আৰু এতিয়া চাওক না, ইয়াৰ সুন্দৰ এটা নাজাৰা আপোনালোকে উপভোগ কৰক। এতিয়া যিহেতু অসমত ধান খেতি কৰা হয়, সেইটো কাৰণে ধান খেতি হৈছে, এইটো কি বুলি কয়, মাটি ৰুইছে। আৰু পথাৰবোৰত ইমান ঠায়ে ঠায়ে পানী দেখিছোঁ আৰু ঠায়ে ঠায়ে পানী দেখা নাই। গতিকে আপোনালোকৰ এতিয়া সুৰকৈ এজাক বতাহো মাৰি আছে। এয়া চাওক না, এইটো চিপছৰ পেকেটবোৰ ওলমাবলৈ মোক দিছিলে আৰু এতিয়া ওলমাই দিলোঁ। আৰু অকণমান বতাহ মাৰি আছে, গাড়ীবিলাক গৈ আছে, লাহে লাহে বৰষুণো পৰি আছে। ইয়াত এটোপাল পানী টোপাল বৰষুণৰ পানী পৰি আছে। আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া এনেই অকণমান